ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা। ঢিঙৰ নাৰকীয় ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিছে উত্তাল প্ৰতিবাদ। এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক তিনি পাখণ্ডই দলবদ্ধ ধৰ্ষণ কৰা ঘটনাই সকলোৰে মন মগজুক জোকাৰি গৈছে। ঢিং কাণ্ডক লৈ ৰাজ্যৰ উত্তাল হৈ থকাৰ সময়তেই ডিব্ৰুগড় খোৱাঙত এগৰাকী 14 বছৰীয়া কিশোৰীক এটা লম্পটে যৌন আতিশায্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে। পৰিয়ালৰ লোকে জনোৱা মতে খোৱাং কাৱৈমাৰীৰ প্ৰসন দাস নামৰ বিবাহিত লোকজনে শনিবাৰে বিয়লি ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ওচৰৰে এগৰাকী কিশোৰীক যৌন আতিশায্য চলায়। কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত লম্পটটোৱে পলায়ন কৰে। পিছত মাতৃ ঘৰলৈ অহাত সকলো কথা বিৱৰি কয় কিশোৰীগৰাকীয়ে। প্ৰথমে ভুক্তভোগী কিশোৰীগৰাকীৰ আত্মীয়ৰ মুখেৰেই শুনাই ল'ব বিচাৰিছো সম্পূৰ্ণ কাহিনী। বিশেষ একো নাই, আগতো সেনেকে মানুহ কাটি মেলি কেছ দি মেলি জেলত গৈছে, তেনেকে আৰু ওচৰতো তেনেকুৱা হৈছে। বিশেষকৈ মোৰ ছোৱালী এজনী আছে 12 বছৰীয়া, যাতে দোষীয়ে শাস্তি পাব লাগে সিমানটোৱে জানো। মোৰ ছোৱালী এজনী মানে ডাঙৰ হৈ আহিছে, আজি যদি এখনক যদি শাস্তি নিদি যদি তেনেকে এৰি দিয়ে, কাইলৈ পৰহিলে আকৌ মোৰ ছোৱালীজনীও মানে কৰিব পৰা মানে সেইটো এটা বিশেষ হেৰি হ'ব, মানে সাহস পাব, মানে যদি আপোনালোকে একো শাস্তি নিদিয়ে তেখেতক। এজেহাৰ দিয়া হ'ল, এতিয়া শাস্তি দিব লাগে। আৰু বিশেষ এনেকুৱা মানুহক ডাইৰেক্ট ফাঁচি দি দিয়াটোৱে আমি বিচাৰোঁ। এনেকুৱা কাম যাতে নকৰে, সেইটো চৰকাৰৰ বিষয়ে যেনেকে ধৰ অলপ দোষীক শাস্তি পাব লাগে, আৰু মানে যিখিনি শাস্তি দিয়ে মানে পৰাপক্ষত অলপ বেছিকে পাব লাগে, মানে শাস্তিটো। মানে ছোৱালীজনী 14 বছৰ হৈছিলে, মানে প্ৰসন দাসে গৈ ছোৱালীজনীক বুকুত ধৰি ছোৱালীজনীক মানে হেঁচা মাৰি ধৰিছিলে। এতিয়া মানে মোক ন্যায় লাগে, ছোৱালী ন্যায় বিচাৰিছোঁ, কাৰণ ছোৱালীজনী একদম সৰু ছোৱালী, 14 বছৰ চলিছেহে ছোৱালীজনী। মই এতিয়া ইজহা দিছোঁ। ঘৰত মানে ভাই অকণমানটো আছিলে খেলি সৰু সৰু ল'ৰাৰ লগত। ছোৱালীজনী মানে সেই 3:30 মান বাজিছে নি তেনেকুৱাতে মই বোলো কাপোৰ এটা ধুলোঁ। মই বোলো দেহা বোলো কাপোৰ এটা সামৰিবা, মই বোলো শাক কেইটামান বিচাৰি যাওঁ। শাককেইডাল সেই বিচাৰি আহি বিচাৰি এডোখৰ পাইছিলে, মানে ল'ৰাটোক দৌৰি গৈছে। মানে তাইক আহি সুধিছোঁ, দুবাৰ তিনিবাৰ তাইক সুধিছোঁ মানে মই, যে মাটো কি হৈছে, পেট বিষাইছে নি, ভৰি বিষাইছে নি? তাই এতিয়া নকয়। 4বাৰ মূৰত মানে তাইক যেতিয়া ধমকি দিলোঁ, মোক তেতিয়া কৈছে যে মা কোঠাখন বিচাৰিবলৈ আহিছিলে মোৰ ওচৰলৈ, কোঠাখন পালে, পাই মানে সোমাই গুচি গৈ মানে মোক কাপোৰ সামৰি থকা অৱস্থাত মোক মা এনেকৈ ধৰি মোক ভিতৰত হেঁচা মাৰি ধৰি আছিলে, মানে হেৰি কৰি। মই উশাহ নাপাইছোঁ, মা মই চিঞৰি দিছিলোঁ। চিঞৰোঁতে কৈ থৈ গৈছে মানে মাক আহিলে সেইখিনি কথা নকওঁ বুলি। সেইজন মানে হেৰি পেহী পিতেক, আৰু মই মোমায়েকৰ জীয়েক। পৰিয়ালৰ লোকে নিশা খোৱাং আৰক্ষী থানাত লম্পটটোৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত লম্পটটোক নিশাই আটক কৰি নিজৰ জিম্মাত লয়।